जोंबो खोनादों बे द्राफ्ट ओंखारनायखौ खिन्थु बे द्राफ्ट ओंखारनायाव जोंहा दुखुनांथाव जाथाय जादों मानो होनबा जोंबो लुबैदोंमोन जा बिटिसिआव मोननै लकसभा समस्ति जायोबा जा बिटिसिआ सुरक्षित जायो मानो होनबा जोंहा निजा गावनो मोननै लकसभा समस्ति मोनबा जोंहा सुबिदा जायो मानो होनबा जोंहा बर'नि समस्याया एसे जोबहैयो बेखायनो जोंबो बेखौनो लुबैदोंमोन जा बिटिसिआव मोननै निजा समस्ति थायोबा जा रावनावबो जों आथिंसो हमनांगौ दरखार गैयामोन मानो होनबा जोङो सोरनिबा दिल्लीयाव जों सोनारनो गोनां गैयामोन जा जोंनियावनो दिल्लीया जोंनियावनो समस्या जोबोमोन जोंबो बेखौनो लुबैयो दाबो बे समस्तिखौ उदालगुरिखौनो खालामफिननायखौ जोंबो खावलायो मानो होनबा जोंहा मोननै लकसभा थाबासो जोंहा बिटिसिआ सुरक्षित जों सानो আমাৰ যিটো লোকসভা সমষ্টি প্ৰথমত হ'ল আমাৰ আছিল মঙলদৈ লোকসভা সমষ্টি আমি পেপাৰ পত্ৰ বা ছ'চিয়েল মিডিয়াৰ যোগেদি আমি খবৰ পাই আহিছিলোঁ যে ওদালগুৰি সমষ্টি আৰু কোকৰাঝাৰ সমষ্টি হ'ব তেতিয়া পিছলৈ যোৱা কেইদিনমান আগত ছ'চিয়েল মিডিয়াই হওক বা নিউজই হওক পেপাৰ পত্ৰই আমি গম পালোঁ যে ওদালগুৰি সমষ্টি নহয় দৰং সমষ্টি হিচাপে লোকসভা সমষ্টি হিচাপে ৰিজিষ্ট্ৰেশ্যন কৰিলে এতিয়া আমাৰ আগত যিটো আমি অলপ ক'বলৈ বিচাৰিছোঁ যে আগত লোকসভা সমষ্টি হওঁতে মঙলদৈ লোকসভা সমষ্টি থাকোঁতে আমাৰ ইয়াত উন্নয়নমূলক কাম কোনো ঢুকিয়েই পোৱা নাছিল একেবাৰে মানে ৰাজহুৱা হওক বা অন্যান্য আমাৰ এই যিটো ওদালগুৰি সমষ্টিত বানপানীৰে জৰ্জৰিত আজিলৈকে হয়তো যিজন আমাৰ MP ডাঙৰীয়া আছে তেখেতে হয়তো আজিলৈকে দিল্লীত কিজানি এই বিষয়ে কিজানি ক'ব মানে কমপ্লেইন বা উত্থাপন কৰাই নাই সংসদত কিয়নো ইমান ডাঙৰ এৰিয়াটোত সমষ্টিখিনি এতিয়া 11টা সমষ্টি বুলি হোৱা শুনিলোঁ এতিয়া ধৰক হ'ল আমাৰ ইফালে আপোনাৰ দৰঙৰ ফালে 5টা আৰু ইফালে ওদালগুৰি 6টা 11টা যদি এই 11টা সমষ্টি লৈ দৰং সমষ্টি গঠন কৰিলে যে সেই আগৰ নিচিনাই যে আমাৰ ইয়াত যে আঁচনিসমূহ উন্নয়নমূলক কামসমূহ যে ডেভেলপমেণ্ট হ'ব সেইটো আমি মানে যিটো ৰাইজে আমি সেইটো আমি মানে কোনো সম্ভৱপৰ নহ'ব বুলি আমি ভাবিছোঁ আৰু হোৱাও নাই দেখাও নাই আৰু আগলৈও হ'লেও যদিও সেইটো আমাৰ ঢুকি নাপাব আঁচনিসমূহ গতিকে আমি দৰং কাটি পেলাই আমাৰ ওদালগুৰি যদি সমষ্টি আহি 6টা সমষ্টিক লগত লৈ পেলাই যদি সমষ্টিটো লোকসভা সমষ্টিটো যদি গঠন কৰে তেতিয়া নিশ্চয় আমি আনন্দিত হ'ম আৰু আমাৰ মাজবাটবাসীয়েও তথা ওদালগুৰিবাসীয়েও গোটেই ৰাইজেও সেইটো মানে হ'লে আমি ধন্যবাদ জ্ঞাপন কৰিম আৰু ওদালগুৰি হ'ব লাগে আমাৰ এই দৰংটো নালাগে আমি আগৰ পৰা ভাবি আছোঁ ওদালগুৰি হ'ব বুলি সেইটোৱেই লাগে আমাৰ ওদালগুৰি হ'ব লাগে ST আৰু ওদালগুৰিটো আমাৰ ST হিচাপে বিচাৰিছিলোঁ যদিও আমি ST পোৱা নাই তথাপি আমি এইটো ওদালগুৰি সমষ্টি হিচাপতে বিচাৰোঁ আৰু লোকসভা সমষ্টি হিচাপে আমিতো ওদালগুৰি বিচাৰোঁ কিয় লাগে ওদালগুৰি হ'লে আমাৰ মানে আগত যিকোনো কামটো আছে ওদালগুৰিটো যিকোনো চৰকাৰী কাম হওক বা ডিষ্ট্ৰিক্ট হওক যিয়ে এইটো ওদালগুৰি হ'লে বেছি ভাল হ'ব আমাৰ ওদালগুৰি বিচাৰোঁ মই আমি সকলোৱে শুনি পাই আছিলোঁ যিটো ডিমলিউশ্যন প্ৰগ্ৰামটো ওদালগুৰি আমাৰ লোকসভা সমষ্টি হ'ব বুলি আমি সকলোৱে শুনি আছিলোঁ কিন্তু দুৰ্ভাগ্যজনকভাৱে আমি এতিয়া ওদালগুৰি সমষ্টিটো দৰং বুলি আমি গম পাই আছোঁ কিন্তু আমি বিচাৰোঁ আমি আমাৰ ওদালগুৰি সমষ্টি হিচাপে আমি থকাটো বিচাৰিছোঁ আমি এইটোৱে বিচাৰিছোঁ আৰু আমিতো ওদালগুৰিটোৱে বিচাৰোঁ কিয় বিচাৰে ওদালগুৰিটো আমাৰ ওচৰ হয় আমাৰ দৰংটো হ'লে আমাৰ মঙলদৈ হ'লে যাব লাগিব আমাৰ অফিচিয়েল যিমান কাম চাম আমাৰ ওচৰ হয় মঙলদৈতকৈ ওদালগুৰিটো আমাৰ ওচৰ হয় সেইকাৰণে আমাৰ ওদালগুৰিটো হ'লে বেছি ভাল লাভটো আমি ওচৰীয়া হিচাপে আমাৰ ওদালগুৰিটো নিয়াৰেষ্ট হয় আমি ওদালগুৰিটোকে বিচাৰোঁ নামানো বুলি কয় এতিয়া ৰাইজৰ মতামত মোৰ ব্যক্তিগত মতামত হিচাপে মই ওদালগুৰিটোকে বিচাৰোঁ আচ্ছা আপুনি BTR চৰকাৰৰ পৰা কি অনুৰোধ কৰে যাতে মানে কোকৰাঝাৰ হ'ব পাৰে যদি ওদালগুৰি কিয় নহয় কোকৰাঝাৰ হিচাপে ওদালগুৰিটো হ'ব বিচাৰোঁ মই আমাৰ BTR হিচাপে যে কোকৰাঝাৰ হেড অফিচ হয় মানে কোকৰাঝাৰ তাৰ ব্ৰাঞ্চ হিচাপে আমি ওদালগুৰিটোকে বিচাৰোঁ ওদালগুৰি হ'লে আমাৰ ভাল হয় যিহেতু ইমান দিন আমাৰ মংগলদৈ থাকিলে তাৰপিছত দৰং হ'ল এতিয়া ওদালগুৰি আমাৰ যিহেতু ডিষ্ট্ৰিক্ট আমাৰ BTC আণ্ডাৰ ওদালগুৰি আৰু কোকৰাঝাৰ
তো আমাৰ BTC দুটা দিলে আমাৰ কাৰণে ভাল হয়। ওদালগুৰিটো যদি লোকসভা সমষ্টি পাওঁ আমাৰ বহুতখিনি সুবিধা হয়। যেনেকুৱা আমাৰ আগত ডিষ্ট্ৰিক্ট পোৱা নাছিলোঁ, ওদালগুৰি যেনেকৈ ডিষ্ট্ৰিক্ট পালোঁ, আমাৰ ৰাইজৰ কাৰণে যিখিনি সুবিধা হৈছে, হয়তো আমি লোকসভাখিনি যদি এই ওদালগুৰি পাওঁ তো আমাৰ কিছুমান সাংসদটো আমি ওচৰত পাম, আমাৰ কাম কিছু কৰিবলৈ সুবিধা হ'ব। আগৰ যিকোনো আপোনাৰ কি কয় সাংসদ, তেওঁলোকক নলবাৰী আমি বিচাৰি নাপাওঁ, লগ নাপাওঁ, বা আমাৰ মাজবৰ যিখিনি উন্নয়ন বা আমাৰ ওদালগুৰিৰ যিখিনি উন্নয়ন সেইখিনি আমি পোৱা নাই। আমি আশা কৰোঁ যদি ওদালগুৰি লোকসভা সমষ্টি হয় তেনেহ'লে আমাৰ ওদালগুৰিৰ কিছু হয়তো আমি যিবিলাক আমাৰ ৰাজহুৱা অসুবিধা সেইবিলাক আমি পূৰ্ণ কৰিব পাৰিম লোকসভাৰ সাংসদৰ জৰিয়তে। সেইকাৰণে আমি আশা কৰোঁ যে ওদালগুৰিটো আমাক লোকসভা সমষ্টি দিলে আমাৰ কাৰণে ভাল হয় ৰাইজৰ। आंनि बायदिबाथ' आंनि मतामत बायदिब्ला उदालगुरि जानांगौ आरो दाथ' दरं जादों नालाय मंगलदै समस्तिया ना बिदि खालामदों गोदानै नामकरनाव। आंनि बायदिब्ला उदालगुरि जानांगौ आरो दायो। नंगौ थारैनो आंबो लुबैयो बेखौ। आङो सासे बिटिआर बाखि हिसाबै जोंनि बे माबायावहाय बिटिआरावहाय गंनै, क'क्राझार मोनसे आरो जोंनि बे उदालगुरियाव मोनसे, बेखौ लुबैयो आङो। बेखौ जाथारनांगौ आरो आंबो BTC सरकारनि सायावहाय बेखौ जानांगौ होननानै आंनि गोसोनिफ्राय आं फोरमायो। दरंखौ नाङा, जोंनो उदालगुरिखौनो नांगौ। जों उदालगुरिनि मानसि ना, बेनिखायनो जोंनो उदालगुरिखौनो नांगौ। जोंनो दरंबा जोंना गोजानद्राय जायोना, बेनिखायनो जोंनो उदालगुरिखौनो नांगौ आरो। आच्चा नोंथां, माने जोंना गोजानाव जायोबा गारि भाराबो थाङो आरो गोजानद्राय जायो, फैनायावबो एसे गोजान जायोना, जोंना गोजान जायगानि, बेनिखायनो जों उदालगुरिखौनो नांगौ आरो। পোনপ্ৰথমতে আপোনালোকৰ সংবাদ গোষ্ঠী মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই মাজবাটবাসী ৰাইজৰ যুৱ প্ৰজন্ম হিচাপে মই ক'ব বিচাৰিছোঁ যে আমাৰ যি লোকসভা সমষ্টি, প্ৰথমতে মংগলদৈ লোকসভা সমষ্টি আছিল আৰু পিছলৈ আমি সংবাদ মাধ্যমৰ জৰিয়তে গম পাবলৈ সক্ষম হৈছিলোঁ যে আমাৰ লোকসভা সমষ্টি ওদালগুৰি হ'বলৈ গৈ আছে। কিন্তু কিছুদিন আগতে আমি আকৌ গম পালোঁ যে আমাৰ যি লোকসভা সমষ্টি আছে সেইটো দৰং লোকসভা সমষ্টিৰ লগত অন্তৰ্ভুক্ত হৈছে। তো ইয়াৰ কাৰণে আমি স্থানীয় ৰাইজ হিচাপে, স্থানীয় যুৱক হিচাপে খুব দুখ অনুভৱ কৰিছোঁ। কাৰণ দৰঙৰ লগত অন্তৰ্ভুক্ত হোৱাৰ লগে লগে বৃহৎ এটা সমষ্টি হৈ যাব আৰু যাৰ কাৰণে আমাৰ স্থানীয় ৰাইজসকল আছে, স্থানীয় আমাৰ দুখীয়া ৰাইজসকল আছে, এই ৰাইজসকল যিবিলাক সুবিধা আছে, চৰকাৰী সুবিধা আছে, সেই সুবিধাসমূহৰ পৰা বঞ্চিত হ'ব। উদালগুৰিটোৱে বিচাৰোঁ। যিটো আমি চৰকাৰে দৰং মানে ডিক্লেয়াৰ কৰিছে সেইটো আমি বিচৰা নাই, আমি ওদালগুৰিটো সদায় বিচাৰোঁ। আমি ওদালগুৰি সমষ্টিৰ মানুহ যেতিয়া আমি ওদালগুৰিটো হোৱাটোৱে কামনা কৰোঁ। দৰং হ'লে আপুনি কিবা অসুবিধা পাব নেকি? চাওক, আমি ইমান দিন ওদালগুৰিৰ লগতে আছোঁ যেতিয়া, ওদালগুৰি গোটেই কামখিনি আমাৰ ইয়াতে হৈ যেতিয়া, মঙলদৈ আমি কেতিয়াবাই আমাৰ ছেপাৰেট হৈ গৈছে। এতিয়া আৰু আমি মঙলদৈ বিচৰা নাই আৰু। নমস্কাৰ, মই লোকসভা সমষ্টি ওদালগুৰি বুলি শুনিছিলোঁ, শুনাত খুব আনন্দিত হৈছিলোঁ আমাৰ ডেভেলপমেণ্ট হ'ব বুলি। কিন্তু সেই মুহূৰ্তত শুনা পাইছোঁ ওদালগুৰি সমষ্টিটো কেঞ্চেল হৈ দৰং হ'ল বুলি। সেইটোত খুব মনত দুখ পাইছোঁ। আমি আশা কৰিছোঁ ওদালগুৰি সমষ্টিটো হ'ব লাগে, সেইটো লৈ ৰাইজক ওদালগুৰিৰ বাসিন্দা হৈ পিনে আপুনি ওদালগুৰি হোৱাটো বিচাৰে না দৰং হোৱাটো বিচাৰে? ওদালগুৰি হোৱাটো বিচাৰোঁ। আহ্বান জনাম যে জনসাধাৰণৰ সা সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ লোকসভা সমষ্টিটো ওদালগুৰি নামেৰে নামাকৰণ কৰিলে ওদালগুৰিবাসী জিলাৰ যিখিনি আমাৰ জনগাঁথনি আছে সেই সকলোবিলাকৰ উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ। আমাৰ দৰঙৰ প্ৰতি যদি এতিয়া ওদালগুৰিত হয় বেছি ভাল হ'ব, কাৰণ আমাৰ ইয়াৰ পৰা দ্বিতীয় হোম ডিষ্ট্ৰিক্ট হয়, ওদালগুৰি ওচৰ হয়, গতিকে ওদালগুৰি হ'লে বেছি ভাল হয়। বাছ মই ইমানেই ক'ব বিচাৰোঁ আৰু।